এভৰিৱান, আজি মই বনাবলৈ ওলাইছোঁ সৰিয়হৰ সৈতে বৰলীয়া মাছ। এয়া চাওক, মই বৰলীয়া মাছ লৈছোঁ। কেঁচা জলকীয়া, নহৰু, বিলাহী, ধনিয়া পাত আৰু বগা সৰিয়হ। এতিয়া মই প্ৰথমতে পটা এখন লৈ তাত মই সৰিয়হখিনি আৰু নহৰু কেইফুটামান আৰু কেঁচা জলকীয়া দুটা দিছোঁ। যিহেতু আমি জ্বলা কম খাওঁ, সেইবাবে দুটা দিছোঁ। আপোনালোকে অলপ বেছি জপাই মিহিকৈ পিচি ল'ম। মিহিকৈ পিচি আছোঁ। এতিয়া বৰলীয়া মাছখিনি মই এটা বাতিত লৈ লৈছোঁ। তাত মই সৰিয়হৰ পিচা, জিৰা গুড়ি, জলকীয়া গুড়ি, কেঁচা জলকীয়া আৰু বিলাহী দি সানিছোঁ। এতিয়া মই অলপমান হালধি গুড়িও দি দিম। হালধি আৰু নিমখ দি ভালদৰে সানি ল'ম। এতিয়া মই কেৰাহী এটাত গৰম কৰি তাত মিঠাতেল দি দিছোঁ। কিছুটামান মই সৰিয়হ দি দিছোঁ। এতিয়া মই মাছখিনি দি দিম। মই মাছ দি দিছোঁ। আপোনালোকে মাছ ভাজিও দিব পাৰে, মই কেঁচা দিছোঁ। যিহেতু মোৰ হাজবেণ্ডে কেঁচা ভাল পায়, সেইবাবে মই কেঁচা দিছোঁ। অলপ লৰাই দিছোঁ। দি পেলাই মই তাত মই অলপ পানী দি দিম। হৈ আছে, ঢাকি দি এয়া মোৰ বনোৱা হৈ গ'ল। চাওকচোন কেনেকুৱা হৈছে বাৰু।